হয় চালাকাটি এইটো অঞ্চলৰ যি এক নাম থকা অনুষ্ঠান চালাকাটি হাই স্কুল আৰু এই অনুষ্ঠানৰ আজি সোণালী জয়ন্তী যে অনুষ্ঠান এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যে আজি আমাৰ আয়োজন কৰা কালচাৰেল ৰেলীৰ শুভ উদ্বোধন কৰিবৰ কাৰণে মোক মাতি আনিছে। আমাৰ ইয়াৰ সন্মানীয় দেহাচাৰ ছাৰৰ প্ৰগ্ৰামটো একচুৱেলি আছিলে। তেখেতে কিবা কাৰণ ব্যক্তিগত কিবা কাৰণত তেখেতে ইয়াত আহিব নোৱাৰিলে, তেখেতে মোক ইয়ালৈ প্ৰেৰণ কৰিলে। আৰু চাওক, যিহেতু এই অঞ্চলৰ লগত আমাৰ এক পুৰণা সম্পৰ্ক আছে, আমি আগৰ পৰাই জানো এই অঞ্চলৰ শিক্ষা দিশৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা এই স্কুলখনে বিদ্যালয়খনে লৈ আছে। ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে এই অনুষ্ঠানৰ দ্বাৰা শিক্ষাৰ পোহৰ পাবলৈ সক্ষম হৈছে আৰু এখন সুন্দৰ শিক্ষিত সমাজ গঢ় দিয়াৰ যি অৰিহণা এইখন বিদ্যালয়ৰ আছে। আজি এই পবিত্ৰখনত আমাৰ বিদ্যালয়খনৰ সন্মানীয় হেড বাইদেউৰ লগতে আমাৰ টিচিং ষ্টাফ লগতে সমূহ আমাৰ বিষয়াসকলক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু লগতে আগন্তুক দিনত এইখন স্কুলৰ দ্বাৰা যাতে এই অঞ্চল এক শিক্ষিতময় পৰিৱেশ বা এক শিক্ষাৰ পোহৰ যাতে ভালকৈ আমি দিব পাৰোঁ, যাতে সমাজখন এখন ভাল সমাজ, শিক্ষিত সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত এইখন বিদ্যালয়ে আগন্তুক দিনত ভাল ভূমিকা গ্ৰহণ কৰে, তাকে মই কামনা কৰিছোঁ। আমাৰ চালাকাটি হাইস্কুলৰ গোল্ডেন জুবিলি চেলিব্ৰেশ্যন হ'ব আৰম্ভ হৈছে। অলপ আগতে আমাৰ কোন আছিলে কৰ্মেশ্বৰাই কালচাৰেল প্ৰচেশ্যনত ৰেলীত ফ্লেগ অফ দিয়া গ'ল। ছাৰে আহিয়া আমাৰ এই ফ্লেগ অফ কৰাত মই বহুত আনন্দিত পাইছোঁ। আৰু প্ৰগ্ৰাম মৰ্মে আজি আমাৰ কালচাৰেল ৰেলী হৈ গ'ল আৰু আমাৰ এই কিবা ডিবেট কম্পিটিশ্যন হ'ব আৰু আৰ্ট আৰু কুইজ কম্পিটিশ্যন হ'ব আৰু লগতে ডেন্স কম্পিটিশ্যন হ'ব। এনে আমাৰ 2 দিনীয়া কাৰ্যসূচী আৰু অহাকালি হ'ব আমাৰ অপেন ছেশ্যন আমাৰ দেহাচাৰ ছাৰ থাকিব, লগতে আমাৰ বহুত মাননীয় ব্যক্তিসকল আহিব। আশা কৰোঁ আমাৰ এই প্ৰগ্ৰামখন মানে ভালে হৈ যাব আৰু এইখন স্কুল মানে এই অঞ্চলৰ কাৰণে এটা সুনাম আনিব বুলি মই আশা ৰাখিছোঁ।